পোন প্ৰথমতে আপোনাক মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপুনি হৰে কৃষ্ণ দাস, আপোনাৰ যিটো প্ৰতিভা, সাহিত্যিক প্ৰতিভাৰে আপুনি গোটেই অসমবাসীৰ লগত অলৰেডি চিনাকি হৈছে। গতিকে আপুনি প্ৰথমতে আপোনাৰ পৰিচয়টো অকণমান দৰ্শকক জনাই দিলে ভাল পাম। নমস্কাৰ, মোৰ নাম হৰেকৃষ্ণ দাস, দেউতা প্ৰয়াত বীৰেন্দ্ৰ দাস, ঘৰ নলবাৰী সৰিয়হতলীত। মই বৰ্তমান গুৱাহাটীত প্ৰাইভেট জব এটা কৰি আছোঁ। আচ্ছা, মানে আপুনি বৰ্তমান প্ৰাইভেট মানে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছে। আচ্ছা, এতিয়া আপুনি কওকচোন, আপুনি বৰ্তমান কাম কৰি আছে ব্যক্তিগত প্ৰতিষ্ঠানত। হয়। কিন্তু অকণমান কথাটো অকণমান এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ নিচিনা হৈছে। এইফালে আপোনাৰ সাহিত্য চৰ্চা, এইপিনে আপোনাৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ কাম, কেনেকে এইটো সম্ভৱ? তাৰে মাজতে মানে কেনেকে আপুনি মানে সাহিত্যলৈকে মানে নিজক সাহিত্যৰ অনুৰাগী হিচাপে নিজক কেনেকে মানে আপুনি নিজকে মানে বনাই ল'লে? সেইখিনি মই যেতিয়া মানে জিৰণি টাইম পাম, সেইখিনিত মই নিজে এইখিনি সাহিত্যৰ, কবিতাৰ চবখিনি মই মানে নিজে নিয়োজিত কৰি আছোঁ। আচ্ছা, মানে আপুনি ধৰক যিখিনি সময় পায়, মানে ডিউটিৰ পৰা আহি পেলাই আপুনি সাহিত্য চৰ্চাৰ লগত জড়িত হয়। কিন্তু এটা মোৰ মনত এটা প্ৰশ্ন এটা উদয় হৈছে। এনেকুৱা কথাটো হৈছে কি, ধৰক কোনোবা এটা মানুহে কিবা এটা কাম কৰিব লাগিলে আকৰ্ষিত হ'ব লাগিব। আপুনি কেনেকে সাহিত্য চৰ্চাৰ প্ৰতি আকৰ্ষিত হ'ল? মোৰ বিশেষকৈ সৰুৰে পৰা আছিল মোৰ মানে ধৰি লওক গল্প, কবিতা, তাৰোপৰি সাংবাদিক হোৱাৰ এটা সৰুৰ পৰা সপোন আছিল। আৰু সেই হিচাপে মই বেছি নহ'লেও অলপ হ'লেও মই আগবাঢ়ি থকা বুলি মই অনুভৱ কৰিছোঁ আজি। আচ্ছা, আপুনি এটা বৰ ডাঙৰ কথা উল্লেখ কৰিলে যে মানুহৰ সপোন থাকে ডক্টৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা। আপোনাৰ সপোন আছিল সাংবাদিক হোৱা। আচ্ছা, বৰ্তমানতো যিটো আপোনাৰ বয়স দেখি লাগিছে, আপুনি সাংবাদিকতা হিচাপে নিজক স্বীকৃতি দিব পাৰিছে নে? কোনোবা সংবাদ প্ৰতিষ্ঠানৰ লগত আপুনি জড়িত আছে নেকি বৰ্তমান? সংবাদ প্ৰতিষ্ঠানৰ লগত বা আগতে আছিল নেকি? আগতে আছিলোঁ। কোনখন নিউজ পেপাৰৰ লগত জড়িত আছিলে? বা আমাৰ নলবাৰী। তাৰপিছত আৰু দেওবাৰ বুলি এখন সুনীল নাথ সম্পাদিত, সেইখনতো আছিলে। সুনীল নাথ সম্পাদিত। আচ্ছা, তাতে আপুনি যে ক'লে, তাতে আপুনি কি লিখিছিলে? অকল গল্প কবিতা লিখিছিলে নে আৰু কিবা ধৰণৰ বেলেগ নিউজবিলাক লিখিছিলোঁ? বেলেগ নিউজ লিখিছিলোঁ, বিশেষকৈ কালচাৰেল নিউজবিলাক বেছিকৈ লিখিছিলোঁ। কালচাৰেল নিউজ বুলি ক'লে, হয়, আপোনাৰ সেই যেতিয়া আপুনি কালচাৰেল নিউজ বুলি ক'লে, আপুনি চাগে সেইটো সময়ত খগেন মহন্ত, আমাৰ ডক্টৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা, বা কালচাৰেল নিউজ বুলি ক'লে সেই সময়ত ভ্ৰাম্যমান থিয়েটাৰবোৰৰ বিষয়ে ক'ব পাৰি। আপুনি থিয়েটাৰৰ ওপৰত কিবা নিউজ বনাইছিলে নেকি? থিয়েটাৰৰ ওপৰত নিউজ ঠিক তেনেকৈ কৰা নাই, কিন্তু নাটকৰ ওপৰত সমালোচনা কৰিছিল নেকি? নলবাৰী নাট্য মন্দিৰত ধ্ৰুৱজ্যোতি শৰ্মা, বিভু দত্ত, এনে কেইবাজনৰ ভাল ভাল নাট্যকাৰৰ মই নাটক সমালোচনা কৰিছিলোঁ। আচ্ছা, এনে আপোনাৰ মনত আছে নেকি কোনোবা এখন নাটকত আপোনাৰ কিবা এটা মানে অতি মানে গোটেই জীৱনটো আপোনাৰ মনত থাকিব এনেকুৱা কিবা এটা সৰু কাহিনী কিবা মনত আছে নেকি? তেনেকৈতো সৰু কাহিনী ঠিক মনততো নাথাকে, পাহৰিয়ে গৈছোঁ। দাদা, আপোনাক মই অসমীয়া ল'ৰা মই বুলি যিটো আমাৰ ইউটিউব চেনেল, সেই চেনেলটোৰ জৰিয়তে আপোনাক শাৰদীয় সম্ভাষণ জ্ঞাপন কৰিছোঁ। আমি আকৌ প্ৰশ্ন শিতানৰ মাজলৈকে উভতি আহিছোঁ। দাদা, আপুনি কৈছে আপুনি বৰ্তমান সাহিত্য চৰ্চাৰ লগত জড়িত, সাংবাদিকতাৰ লগত জড়িত। আচ্ছা, আপুনি মোক কওকচোন, বৰ্তমান অসমৰ যিটো সাহিত্য বা নাটক আপুনি বৰ্তমান এতিয়াও সমালোচনা কৰিছে, বৰ্তমান শৰৎকাল চলি আছে, নলবাৰী জিলাৰ বিভিন্ন জেগাত থিয়েটাৰ চলি আছে, আপুনি নিশ্চয় নাটকো উপভোগ কৰিছে। বৰ্তমান নাটকবিলাক আৰু আগৰ নাটকৰ মাজত পাৰ্থক্য কেনেকুৱা দেখা পাইছে আপুনি? পাৰ্থক্য মানে ঠিকে আছে। নৱপ্ৰজন্মৰ বাবে এতিয়া বহুত এক্টিভ হৈছে, বহুত আগবাঢ়ি গৈছে। তাৰমানে আধুনিক কিছুমান যেনেকৈ মোবাইল পেলাই আজি বহুত ল'ৰা ছোৱালীবিলাকক বহুত নষ্ট কৰিছে, বহুত বেয়াৰ পিনে ঢাল খাই গৈছে। সেইটো সুবাহো দেখুৱাইছে নাটকত। সেই হিচাপে আমি ভাবিছোঁ যে বহুত আগবাঢ়ি গৈছে। আচ্ছা, মানে আপুনি ক'ব খুজিছে হেঙুল থিয়েটাৰৰ এখন নাটকৰ বিষয়ে ক'ব খুজিছে, যিখন নাটকে মানে নামঘৰ পথ মছজিদ ৰোড কিবা এনেকুৱা নাটক কৈছে। খুব ভাল এটা মেছেজ পাইছে, নামঘৰ ৰোড। আচ্ছা আচ্ছা, নামঘৰ পথ খুব সুন্দৰ নাটকখন চাই ভাল লাগছে। আৰু বিশেষকৈ মোবাইলে যে বহুত ল'ৰা ছোৱালীক নষ্ট কৰিছে, হয়, সেই কথাটো ভালদৰে বুজাই দিছে আৰু। হয়, আচ্ছা, আমি আপোনাক সুধিব খুজিছোঁ, আমি ইতিমধ্যে গম পাইছোঁ আপোনাৰ বিভিন্ন কবিতা পুথি আপুনি যদিও বৰ্তমান
সম্পাদিত ৰূপত প্ৰকাশ কৰা নাই, হয়তো তাৰ দুখন এখন আপোনাৰ প্ৰকাশো পাইছে বা কোনোবা এখনত আপুনি সম্পাদক হিচাপেও আছে, কোনোবা সাহিত্য চৰ্চাৰ লগতো আপুনি জড়িত হৈও আছে। এতিয়া আপুনি মোক কওকচোন, বৰ্তমান প্ৰকাশিত কবিতা পুথি কিবা আছে নেকি? কিবা কবিতা কবিতাটো নাই, বহুত মই হেৰি কৰোঁ, বা গল্প কিবা কিন্তু সংকলন হৈছে নেকি গল্প আপোনাৰ? সংকলনে হৈছে। কি নাম আছিলে এইখনৰ? 1993 স্মৃতিৰ পৰীক্ষাত ৰিজুবন। এইটো কিমান চনত হৈছিলে? এইটো 93। 93? আচ্ছা, 1993 চনতে আপুনি সাহিত্য চৰ্চালৈকে আহিছিলে। অঁ, আচ্ছা, আপোনাক কোনে ইমান মানে প্ৰেৰণা দিছিলে? কোনে আপোনাকতো? প্ৰেৰণাটো বিশেষকৈ ক'ব গ'লে এজন প্ৰফেচাৰ আছিল, বিশিষ্ট সাহিত্যিক অশ্বিনী নাম ল'ব কুমাৰ পাৰিবনে শৰ্মা। তেখেতৰ? অশ্বিনী কুমাৰ শৰ্মা। অঁ, আচ্ছা, বিশিষ্ট সাহিত্যিক অশ্বিনী কুমাৰ শৰ্মা। তাৰপিছত আগৰে পৰা যদি মোৰ এই চেষ্টাটো আছিল, যেতিয়া মই এখন নলবাৰী জিলা সাহিত্য সভাৰ মানে অন্তৰ্গত, অসম সাহিত্য সভাৰ অন্তৰ্গত সুৰুজ সাহিত্য সমাজ নামেৰে আমি এখন হেৰি কৰিছিলোঁ, এই অনুষ্ঠান কৰিছিলোঁ, মানে সাহিত্য সভাৰ খুলি সেইখনত মোক সম্পাদক হিচাপে ৰাখিছিল। আৰু প্ৰতিষ্ঠাপক সভাপতি বিশিষ্ট সাহিত্যিক অশ্বিনী কুমাৰ শৰ্মাদেৱে, তেখেতে বহুত প্ৰেৰণা দিছিল। তাৰোপৰি আৰু মোৰ বন্ধু বান্ধৱীয়েও বহুত অনুপ্ৰেৰণা দিছিল। কাৰোবাৰ নাম ল'ব পাৰিব নেকি আপুনি? নাম তেনেকৈ ক'ব গ'লেতো মোৰ যেনে বিভু দত্ত, ধ্ৰুৱ শৰ্মা আৰু এনেদৰে বহুতো আছে। সেইটো সময়ত আপোনাক মানে প্ৰেৰণা যোগাইছিলে। এতিয়া 2024 চন, আপুনি কৈছে 93, বুজি পাইছে? আজিৰ পৰা মোটামুটি 31 বছৰ আগৰ কথা কৈ আছে। তেতিয়াৰ সাহিত্য আৰু এতিয়াৰ সাহিত্যৰ মাজত পাৰ্থক্যও আছে, হয়নে? আচ্ছা, আপোনালোকে তেতিয়া লিখা মেলা কৰিছিলে কলমেৰে, আৰু একোখন মানে যেতিয়া প্ৰকাশ কৰিব লাগে, টাইপ কৰিব লগাতে বহুত সময় লাগিছিলে। মই প্ৰেছত হেৰি কৰিছিল, প্ৰেছত প্ৰুফবিলাক আমি চাইছিলোঁ কেতিয়াবা। মই তাৰমানে যেতিয়া এই আমাৰ সৰু সাহিত্য সমাজৰ পৰা এখন প্ৰকাশিত শিশু চেমনা আলোচনী, তাৰো মই সম্পাদক আছিলোঁ। তাৰপিছত এই আৰু সেইখনৰ উপৰিও মই আলোড়ন, দীপক ডেকা সম্পাদিত আলোড়ন বুলি আছিল, তাত সহকাৰী সম্পাদক। আৰু কমাল শৰ্মা সম্পাদিত কবিতা পুথি এখনৰ, কবিতা আলোচনী এখনৰ মই তাৰে মুখ্য সম্পাদক আছিলে। হয়। আচ্ছা, আপুনি চাগে সাহিত্য সভাৰ লগতো জড়িত আছিল? সাহিত্য সভাৰ লগত মই যিমান দূৰ জানো, সাহিত্য সভাৰ লগত জড়িত আছোঁ। সৰু সাহিত্য সভাৰ নাম শুনিছিলোঁ আপোনাৰ, আমি পাইছিলোঁ কিতাপ এখনত। অকণমান ক'ব নেকি সৰু সাহিত্য পৰিষদ নে সভা এখনৰ বিষয়ে? চমুকৈ ক'ব পাৰিম মই। কওকচোন। 1992 চনত আমি যিখন মানে এই প্ৰথম আলোচনীখন উলিয়াইছিলোঁ, সেইখন কি নাম আছিলে এইখনৰ? সুৰুজ। সেইখন আলোচনীত আমাৰ বিশেষকৈ গল্পকাৰ, কবি, উপন্যাসিক বিশিষ্ট নৱকান্ত বৰুৱাদেৱৰ তেখেতৰ লিখনি, আৰু ডক্টৰ বীৰেঞ্চি কুমাৰ মেধি আৰু কেইজনমান আছিল, পাহৰি গ'লোঁ নাম। গতিকে তেখেতসকলৰ লিখনিৰে আমাৰ সৰু সাহিত্য সমাজে আলোচনাত অৰিহণা যোগাইছিলে।